বিহুলৈ দুদিন থাকোঁতে আমি ওলালোঁ ঘৰলৈ বুলি। পিছে ট্ৰেইনৰ গতি দেখিছেনে? বহিবলৈ জেগা নাপাই এনেকৈ তলতে সকলোৱে শাৰী পাতিছে। এনেকৈ আহি আহি ৰাতিয়ে পোৱালে। তথাপি মানুহৰ ভিৰ কমা নাই দেই। এনেকৈ ঠেলা হেঁচা কৰি কৰি আহিহে আমি পালোঁ নামৰূপ, মানে বিহু খাবলৈ সোমালোঁ। আৰু ৰাতিলৈ আমি ওলাই গ'লোঁ মেলা চাবলৈ। মেলাত আকৌ ৰাইজে ভাগ্য পৰীক্ষা কৰিলে। পিছে ভাগ্য ভাল দেই, পুৰস্কাৰো পালে। এনেকৈ ৰাইজে মনৰ পচন্দৰ পুৰস্কাৰটো কোনটো নলকৈ বাছি বাছি লাষ্টত সিদ্ধান্ত কৰিলে যে সেই বাতি ছেটটো ল'ব। এই পিছে বাতি ছেট লৈ আমি সকলো ওলাই গ'লোঁ বজাৰলৈ। বজাৰত গৈ কিবা এটা ধুনীয়াকৈ খাই আকৌ ঘূৰি সোমালোঁ সেই মেলাত, মানে লটাৰী খেল হৈ আছিলে, সেয়াও চালোঁ। চাই এনেকৈ হাঁহি ফূৰ্তি ৰাতিটো কটাই পিছদিনাখনে মই ৰাওনা হ'লোঁ ঘৰলৈ বুলি। এয়া ষ্টেচনৰ দৃশ্য। এনেকৈ আহি অৱশেষত আহি পালোঁ ফৰকাটিঙত নামি আকৌ গোলাঘাটৰ কাৰণে গাড়ীলৈ ৰ'লোঁ। লাষ্টত গাড়ী পালোঁ, যিহে মানুহৰ ভিৰ এয়া দেখিছেনে? পিছে বিহুৰ আগদিনা ভিৰটো হ'বই। এনেকৈ আহি অৱশেষত পালোঁহি ঘৰ, আৰু এয়া শেষত সিহঁতৰ মৰমবোৰ চাওকচোন।